নমস্কাৰ বন্ধু ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো ভাৰতৰ ফাইটাৰ জেট মিৰাজ 2000 বিমান কিমান শক্তিশালী। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অসমী লাইভ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব। 14 ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ 40 জন বীৰ জৱান শ্বহীদ হয়। পাকিস্তানে পোহপাল দিয়া সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে ঘটনাটোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ লগে লগে ভাৰতে পাকিস্তানক দিয়া মোষ্ট ফেভাৰ্ড নেশ্যনৰ মৰ্যাদা প্ৰত্যাহাৰ কৰে। পুলৱামা আক্ৰমণৰ 12 দিন পিছতে ভাৰতে ঘটনাটোৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ বায়ুসেনাই 12টা মিৰাজ 2000 যুঁজাৰু বিমানৰ সহায়েৰে পাকিস্তানত প্ৰৱেশ কৰে আৰু 1000 কেজি ওজনৰ বোমা নিক্ষেপ কৰে। যাৰ ফলস্বৰূপে জেইছ-ই-মহম্মদৰ 200ৰ পৰা 300 সন্ত্ৰাসবাদী নিহত হয়। কাৰ্গিল যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে মিৰাজ 2000 বিমানখন ভাৰতে ব্যৱহাৰ কৰে। আহক আমি জানিবলৈ চেষ্টা কৰিম এই মিৰাজ 2000 বিমান কিমান শক্তিশালী। মিৰাজ 2000 বিমানখন ফ্ৰান্স দেশে বনাই ভাৰতীয় বায়ুসেনাই এই বিমানখন বজ্ৰ নামেৰেও নামকৰণ কৰিছে। ভাৰতৰ লগতে মিৰাজ 2000 বিমানখন 8খন দেশে ব্যৱহাৰ কৰে। এই বিমানখনৰ দ্ৰুততম গতি ঘণ্টায় 2500 কিলোমিটাৰ। মিৰাজ 2000 বিমানখন 25 ফুট দীঘল আৰু 7500 কেজি। এই বিমানখন যেনেকুৱা বতৰতো উৰিব পাৰে। এতিয়ালৈকে 6000তকৈ বেছি মিৰাজ 2000 বিমানখন বনোৱা হৈছে আৰু যাৰ ব্যৱহাৰ 9খন দেশে কৰে।